পাপা খাবি পাপা মই তোৰ কাৰণে পাপা আনি দিছোঁ এইটো খাই ল কৰ গুড তো বাইদেউ খাই কৰিলা নেকি এইটো লোৱা এইটো কৰা নকৰা দেখোন কথাটো তেনেকুৱা নেকি এতিয়া বৰ্তমান ৰদ দিছে আৰু আজি দিনভৰ বাৰিছ বৰষুণ এতিয়া ৰদ মানে এতিয়া বাজিছে 5টা জাষ্ট 3-4 ঘণ্টা শুই উঠিছে আৰু মই আধা ঘণ্টামান শুলো আৰু তই এইটো কি কৰি পেলালি বদমাছ কি হ'ল বগা ইয়াত চাওক মানে এটা বগা আছে দুটা কলা আছে আৰু ৰেড আছে লোক এতিয়া খেলা তহঁতৰ কলা ন ফিনিছ কৰিব লাগিব গুড শ্বট এতিয়া ৰঙাটো খাব ৰেডটো গ'ল এতিয়া কম compromise red up दे इसे तेरे दान होता ना ये था मैं रेड खाई जे रेड टू खाई मोबाइल में तो हुन्छ का ओए रेड खाई गो खाई दे हेतु लाहेको मार टमाटर 12 কম্পিটিশন আছে মানে हेलो गाइज আজি আমি এটা খাতৰনাক জাগাত গৈ আছো কিন্তু তাৰ আগতে সেইটো জাগাত যোৱাৰ আগতে আমি বৰ্তমান আমাৰ পথাৰখন চাই আহোঁ ফাইনেলি আমি পথাৰখনত আহি পালোঁ আৰু এই পিছত আছে ডাঙৰ পথাৰ মানে ইয়াত বহুত বিশাল পথাৰ আছে তাত আমাৰ সৰু আৰু 2-3 বিঘা মাটি আছে তাতে আমি খেতি বাতি কৰোঁ ইয়াৰ পৰা তাৰ লগে জাপ মাৰিব পাৰিবি হা নোৱাৰি ন এই নোৱাৰি এই দাটো দে হাতত দে মাৰচোন ট্ৰাই মাৰ কচম পাৰিছ দে কিন্তু মই নোৱাৰোঁ মোৰ হালত অলপ খৰাব আছে মই আপোনালোকক কৈছোঁ এটা খাতৰনাক জাগাত লৈ যাম বুলি আপোনালোকে চাই আছে ভিডিঅ'টো মই আপোনালোকক এটা খাতৰনাক জাগাত লৈ যাম যিখন জাগা মানে এটা ইমান জংগলেৰে ভৰা তাত লৈ যাম তাত আমি দেখাম আপোনালোকক বনৰীয়া কুকুৰা আপোনালোকে বনৰীয়া কুকুৰা মুৰ্গীটো দেখিবলৈ পাব এতিয়া মই সেই খাতৰনাক জাগালৈ আপোনালোকক লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বৰ্তমান আমি পাইছোঁ সেই খাতৰনাক জংগলৰ য'ত আছে বনৰীয়া মুৰ্গী
সো আপোনালোকক খাই বনৰীয়া মুৰ্গী দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউলি চাই থাকিব সো হে গাইজ মই আছোঁ এতিয়া এটা ডাঙৰ জংঘলত আৰু মোৰ লগত আছে দা আৰু মোৰ লগত এজন কেমেৰামেন আছে আহক পঠাই দিম নেকি হা ইফালে নাযাওঁ ভাই ইফালে পৰাই দি যাম সাপ চাপ ইফালে দেখাচোন অলপ মোক দেখা ৰাইজ ইয়াক চাওক ইফালে পৰা ইমান জংঘল বিশাল জংঘলৰ মাজত আকৌ সোমাই গ'লে সাপ চাপ থাকিব কামুৰিব পাৰে সেইটো চিন্তা কৰিব লাগে ন কি কৰিম ভাই যিহেতু আমি এটা দা লৈ আহিছোঁ দা লৈ অহাৰ উদ্দেশ্যটো হৈছে কিহৰ কাৰণে ঘাঁহিৰ কাৰণে ঘাঁহ ল'বলৈ আহিছোঁ গতিকে কি কৰিম এতিয়া নাযাওঁ ন চাওঁ কি কৰিম চ' মই আপোনালোকক কৈছিলোঁ যে বনৰীয়া মুৰ্গী এই বিশাল জংঘলৰ মাজতে আছে ইয়াৰ পৰা ঘূৰি ল'ম এইফালে অলপ আগত ঘাঁহ আছে তাৰ পৰা ঘাঁহিৰ কাৰণে ঘাঁহ লৈ যাম অলপ এতিয়া চ' এতিয়া আহক মোৰ লগত মই এতিয়া অলপ ইফালে আহা ভাই ইফালে অলপ দূৰত থাকে আৰু চ' মোৰ কেমেৰামেনটো চাওক আৰু ই কিবা কিবি কৰি জংঘলটো ফাৰি আছে এতিয়া ই গছৰ ওপৰত উঠিব বোলে আপোনালোকে চাই লওক কেনেকৈ গছত উঠিব পাৰি সি শিকাই দিব ভাই অ' ভাই গছৰ ওপৰত কেনেকৈ উঠিব পাৰি শিকাই দিয়াচোন কেনেকৈ উঠা সেইটো কৈ দিয়া আৰু তুমি এইটো চাওক খাতৰনাক গছ য'ত গছ আছে গছতো আছে সৰু সৰু চাওক আৰু এইটো চাওক এই সৰু সৰু কি আছে পোক আছে চ' বহুত খাতৰনাক গছ চ' এই গছৰ ওপৰত উঠাটো ইমান সহজ কথা নহয় গতিকে আমাৰ প্ৰাঞ্জল ভাই কেনেকৈ উঠিব সেইটো বহুত ভবা কথা আপোনালোকে ভাবি চাওক আৰু ঘৰতে বহি মইতো ইয়াতে বহি ভাবি আছোঁ কেনেকৈ উঠিব চ' উঠা আৰু কি কৰিবা ন উঠিব লাগিব চাবা দেই গছৰ ওপৰত সাপ চাপ নাথাকিলে হৈ যাব যদি সাপ চাপ থাকে তেন্তে কি হৈ যাব কামুৰিলে আমাৰ 12 বজাত 13 ঘণ্টি বাজি যাব তেতিয়া আমাৰ বিল্লা হৈ যাব চ' চাই কিনে ভালকৈ উঠিবা তাল পাৰ কৰি এই জংঘলৰ ভিতৰতে সোমাই যাওঁ যি হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়াই কৰি দিয়ক এটা লাইক কিয়নো আপোনাৰ কাৰণে গৈ আছোঁ আমি জংঘলৰ ভিতৰত এতিয়া আমি ইফালৰ পৰা ঘূৰি আহিলোঁ আৰু আই চালা কি সোমালোঁ কথাটো কি হ'ল মানে আৰু ঘাঁহ ল'বলৈ আহিছিলোঁ ই কৈ আছে বাদ দে আৰু ইমান কষ্ট কোনে কৰে কি কওঁ ভাই নলওঁ ন ঘাঁহ চ' কি কৰিব আৰু ইমান কষ্ট কোনে কৰে যাওঁ এতিয়া ঘৰত চ' আপোনালোকক যদি ভিডিঅ'টো চাই বহুত ভাল লাগিছে যদি ভিডিঅ'টোক এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে নতুনকৈ তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লগা নাই তেন্তেও লাইক কৰি দিব কি কৰিব উপায়টো নাই কৰি দিবা বাই বাই কৰি দিয়া আৰু বাই টেক কেয়াৰ